নমস্কাৰ, মই কীৰ্তি শিৱম। আবৃত্তি কৰিবলৈ ওলাইছোঁ কবি কুমাৰ ৰাহুল দেৱৰ ৰচিত কবিতা বৰষুণৰ স্পৰ্শ। ছাতি থাকিলেও ভাল পাওঁ বৰষুণৰ স্পৰ্শ। সঁচা, বহুত মৰম লুকাই আছে গৰমে আহি যেতিয়া আগুচি ধৰেহি। মোৰ মৰমৰ বৰষুণ জাক আহি গৰম শৰীৰ নৰম দেহাটিত পৰেহি। বহু ভাল পাওঁ মই বৰষুণৰ স্পৰ্শ, কাৰণ বহুতো আছে মোৰ বৰষুণৰ সৈতে সম্পৰ্ক। হাঁহি হাঁহি দুহাত মেলি যেতিয়া কৰোঁ বৰষুণৰ সৈতে ধেমালি, সুখে আহি মোৰ আঁতৰাই দুখৰ ধেমালি। কি যে আনন্দ বৰষুণৰ স্পৰ্শয়ো দিয়ে মোক কতো যে আনন্দ। সেয়ে ছাতি থাকিলেও ভাল পাওঁ মই বৰষুণৰ স্পৰ্শ।